নমস্কাৰ বন্ধুবান্ধীসকল, ৱেলকাম টু অসমজেট ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল, ইতিমধ্যে আমি সকলোৱে যোৱাকালিয়ে অসম পুলিচৰ ৰিজাল্টটো চেক কৰিছোঁ। তো কিছুমানে ছিলেকশ্যন হৈছে, কিছুমানে হোৱা নাই। যিসকলে ছিলেকশ্যন হৈছে সিহঁতৰ বাবে কংগ্ৰেচুলেশ্যন, আৰু যিসকলে হোৱা নাই সিহঁতক মই কৈছোঁ যে মনটো বেয়া নকৰিব, কাৰণ এবাৰ নহ'লে এবাৰ আপোনালোকে ছিলেকশ্যন হ'ব। ট্ৰাই কৰি থাকক, কাৰণ এতিয়াও সময় আছে, এতিয়াও বয়স আছে। এইবাৰ ছিলেকশ্যন হোৱা নাই, ইয়াৰ পিছৰ বাৰ ছিলেকশ্যন হ'ব, কাৰণ এতিয়াও আমাৰ হাতত সময় আছে। তো আমি আজিৰ পৰাই ট্ৰাই কৰিব লাগিব, আজিৰ পৰাই চেষ্টা কৰিব লাগিব। ইমান দিন ৱেইট কৰাৰ পিছত 1 মাহ 2 মাহৰ কাৰণে ছিলেকশ্যন হ'ব পৰা নাই। তো এইটো চিন্তা কৰি এতিয়া একো লাভ নাই। যিটো হৈছে হৈ গৈছে, যিটো পাষ্ট এইটো পাষ্টত চলি গৈছে। তো এতিয়া বন্ধুবান্ধীসকল, আজিৰ পৰাই আমাৰ চেষ্টা কৰিব লাগিব যাতে আমি আগতীয়াকৈ প্ৰিপাৰেশ্যন লৈ ইয়াৰ পিছত 6 মাহ 7 মাহ যেতিয়া ইণ্টাৰভিউ হ'ব, 7 মাহ 8 মাহমান পিছত যাতে আমি ছিলেকশ্যন হৈ আহোঁ আৰু লগতে এক্সিলেণ্ট মাৰ্ক লৈ আহোঁ। তো আজিৰ ভিডিঅ'ৰ মেইন টপিকটো হৈছে ফ্ৰেণ্ডসকল, যে 5 তাৰিখত আপোনালোকে যিসকলে ছিলেকশ্যন হৈছে ভিভা টেষ্টৰ, ভিভা অৰেলৰ বাবে, তো সাজু হওক, কাৰণ 5 তাৰিখৰ এডমিট কাৰ্ড দিব। এতিয়া কথা হ'ল যে ভিভা টেষ্টৰ বাবে আপোনালোকে কি ড্ৰেছ আপ কৰিব, মানে ড্ৰেছ, তাৰপিছত আপোনালোকৰ কি কুৱেশ্যন সুধিব পাৰে। তো প্ৰথম যিটো কথা হ'ল, আপোনালোকৰ ড্ৰেছ আপটো চাব, যিসকলে থাকিব তাতে, যিসকলে অফিচাৰ, ডাঙৰ ডাঙৰ অফিচাৰ থাকিব। তো আপোনালোকৰ ফাৰ্ষ্ট ড্ৰেছ আপ লুকটো চাব যে আপোনালোকে কি ড্ৰেছ পৰি আছে। তো ফ্ৰেণ্ডসকল, ইয়াতে এটা ডিছপ্লেত মই দেখাই দিছোঁ। তো ফৰ্মাল ড্ৰেছ পৰিব, ফৰ্মাল লং পেণ্ট, তাৰপিছত ফৰ্মাল শ্বাৰ্ট পৰিব, নহ'লে টি শ্বাৰ্ট পৰিব পাৰে, ফৰ্মাল লাগিব। আৰু জোতাটোও ফৰ্মাল লাগিব, একেবাৰে পৰিষ্কাৰ জোতা পৰি যাব আৰু পৰিষ্কাৰ ড্ৰেছ পিন্ধি যাব। এই ড্ৰেছৰ ওপৰতো আপোনালোকৰ নাম্বাৰ দিয়া হ'ব। তো ভিভা টেষ্টত প্ৰথমত ড্ৰেছ দেখিব, আপোনালোকৰ ফৰ্মাল ড্ৰেছ নে জিন্স পেণ্ট এইবিলাক পৰি নাযাব, জিন্স টি শ্বাৰ্ট, জিন্স শ্বাৰ্ট এইবিলাক পৰি নাযাব, বা স্পৰ্টিং এইবিলাক পৰি নাযাব। ফৰ্মাল ড্ৰেছ পৰি যাব, যিটো মই ডিছপ্লেত দেখাই দিছোঁ, এনেধৰণৰ ড্ৰেছ পৰি যাব। আৰু ইন কৰি পৰিব, শ্বাৰ্টটো ভিতৰত সোমাই দি বেল্টটো বাহিৰ কৰি দি ইন কৰি পৰিব। আৰু ফুল শ্বাৰ্ট যেতিয়া পৰিব, আপোনালোকৰ শ্বাৰ্ট যেতিয়া পৰিব, তো হাতটো এনেধৰণে গোটাই নিদিব, হাতটো সম্পূৰ্ণভাৱে মানে এৰাই দিব, যাতে যিটো ড্ৰেছ পৰিছে সেইটো যাতে মেচিং হয় আপোনালোকৰ বডিৰ লগত। তো ফ্ৰেণ্ডছসকল, অলপমান যদি টাইট ফিট পৰি যায় তেন্তে আৰু ভাল। তাৰপিছত আপোনালোকক কুৱেশ্যন সুধিব। তো আপোনালোকৰ বহাৰ ষ্টাইলটো চাব যে কেনেদৰে বহি আছে। তো বহিবলৈ আপোনালোকে চেয়াৰ দিব, চেয়াৰত বহিব, ভালদৰে বহিব, হাত দুখন আগত দি ভালদৰে বহি ল'ব। তাৰপিছত আপোনালোকৰ কুৱেশ্যন সুধিব, যে আপোনালোকৰ পাৰ্চনেল ডিটেইলছ সুধিব পাৰে, যে আপোনাৰ নামটো কি, তাৰপিছত আপোনাৰ ঘৰত কোনে কোনে আছে, চাকৰি কৰা আছে নে নাই, এনেধৰণৰ কুৱেশ্যন সুধিব পাৰে। ছেকেণ্ড নম্বৰ কুৱেশ্যন সুধিব যে আপুনি কোন ডিষ্ট্ৰিক্টত, সেই ডিষ্ট্ৰিক্টৰ ফেমাছ বস্তু সুধিব পাৰে, বা সেই ডিষ্ট্ৰিক্টৰ SP ছাৰ, DC ছাৰৰ নাম সুধিব পাৰে, এইবিলাক চাই ল'ব। তাৰপিছত থাৰ্ড, স্পৰ্টৰ বিষয়ে, খেলা ধূলাৰ বিষয়ে সুধিব পাৰে, বা GK, অসমৰ GK কিছুমান চাই যাব, কাৰেণ্ট এফেয়াৰ্ছ চাই যাব, যে বৰ্তমান DGP ছাৰৰ নাম কি আমাৰ অসমৰ, এনেকুৱা ধৰণৰ। আৰু কেবিনেট মিনিষ্টাৰৰ নাম কি কি, কোন মিনিষ্টাৰ কি কি পদত আছে সেইখিনি চাই ল'ব, ৰাজ্যপালৰ নাম কি সেইখিনি চাই যাব। তো বন্ধুবান্ধীসকল, ভিভা টেষ্ট মোৰ আইডিয়া মতে গুৱাহাটী হ'ব পাৰে, কাৰণ নিজৰ ডিষ্ট্ৰিক্টত নহ'ব, গুৱাহাটী হ'ব পাৰে। এতিয়া এডমিট কাৰ্ডখন দিয়া নাই, 5 তাৰিখৰ এডমিট কাৰ্ড দিলেহে গম পোৱা যাব। তো সকলোকে বেষ্ট অফ লাক মোৰ তৰফৰ পৰা, ভিভা টেষ্টত যাতে আপোনালোকে ভালকৈ দিব পাৰে। এইখিনি আছিল যে ভিভা টেষ্টৰ বাবে আপোনালোকে পূৰা প্ৰিপাৰেশ্যন লওক। লাগিলে আপোনালোকে এই কেইদিনমান GK টিকে পঢ়ি যাওক, অলপ কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়ি যাওক, আৰু অলপ ষ্টাডি কৰক, ইউটিউবত চাওক যে ইণ্টাৰভিউ দিবলৈ হ'লে কেনেধৰণৰ ড্ৰেছ আপ কৰিব লাগে, গুগলত চাৰ্চ মাৰি চাওক। তো অলপখিনি আইডিয়া হৈ যাব আপোনালোকৰ। আজিৰ ভিডিঅ'টো এইখিনিয়ে, বেছি দীঘলীয়া নকৰোঁ। যদি ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।